ভিডিওটোৰ থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে মই কি টপিকৰ ওপৰত কথা পাতিব ওলাইছোঁ। বন্ধুসকল, বৰ্তমান ফেচবুক, হোৱাটছআপ, টিকটকত এটা নতুন ট্ৰেণ্ড চলি আছে যে আপোনালোকে আপোনালোকৰ নিজৰ ফটো এখনত ট্ৰিফল ষ্টাইলটো ব্যৱহাৰ কৰি কিদৰে ষ্টেটাছ বনাব পাৰিব। আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এই ট্ৰিফল ষ্টাইল কিদৰে ব্যৱহাৰ কৰিব তাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো আপোনালোকক বুজাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। নমস্কাৰ ফ্ৰেণ্ডছ, মই মনোজে আপোনালোকক স্বাগতম জনাইছোঁ আছাম ৱেব ইউটিউব চেনেললৈ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটি সৰু অনুৰোধ, আপোনালোক প্লিজ মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেলটো দবাই অল কৰিবলৈ নাপাহৰিব আৰু লগতে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এটা এপ ডাউনলোড কৰিবলৈ ল'ব লাগিব আৰু এই এপটো ডাউনলোড কৰিবৰ কাৰণে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ কাইন মাষ্টাৰ বুলি আপোনালোকে চাৰ্চ কৰিব আৰু চাৰ্চ কৰি এই এপটো আপোনালোকৰ মোবাইলত ইনষ্টল কৰি ল'ব। আৰু মই অলৰেডি এই এপটো ইনষ্টল কৰি লৈছোঁ, তাৰ কাৰণে আপোনালোকক অ'পেন কৰি দেখুৱাই দিছোঁ। চ' এপটো অ'পেন হোৱাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব আৰু আপোনালোকে প্ৰথমতে এটা নিউ প্ৰজেক্ট ক্ৰিয়েট কৰিব লাগিব। তাৰ কাৰণে ইয়াতে প্লাছ চিম্বল আছে, ইয়াতে ক্লিক কৰিব আৰু প্ৰথমতে ইয়াতে ৰেচিঅ'টো চিলেক্ট কৰিব লাগিব। আৰু প্ৰফাইল ভিডিঅ' বা ষ্টেটাছৰ কাৰণে আপোনালোকে 1:1 এই ৰেচিঅ'টো চিলেক্ট কৰিব লাগিব আৰু অন্যৰ কাৰণে 16:9 নতুবা 9:16 এই ৰেচিঅ'টো ব্যৱহাৰ কৰিব পাৰে। চ' মই ইয়াতে 1:1 এই ৰেচিঅ'টো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব আৰু প্ৰথমতে আপোনালোকে ইয়াতে বেকগ্ৰাউণ্ড চিলেক্ট কৰিব লাগিব। তাৰ কাৰণে মিডিয়া অপশ্যনত যাব। মিডিয়া অপশ্যনত গৈ বেকগ্ৰাউণ্ড ফল্ডাৰটো দেখিছে, বেকগ্ৰাউণ্ড ফল্ডাৰত যাব। গৈ ইয়াৰ পৰা যিকোনো এখন বেকগ্ৰাউণ্ড চিলেক্ট কৰিব পাৰে। চ' মই এই ব্লেক বেকগ্ৰাউণ্ডটো ইয়াতে ইউজ কৰিছোঁ। তাৰপিছত এই বেকগ্ৰাউণ্ডটোৰ লেন্থটো আপোনালোকে ষ্টেটাছটো যিমান দীঘলীয়া কৰিব বিচাৰে সেই হিচাপে ইয়াতে মিলাই দিব। মই 15 ছেকেণ্ডৰ এটা ষ্টেটাছ ইয়াতে বনাই আপোনালোক দেখুৱাই দিম। চ' এই 15 ছেকেণ্ড মই এই লেন্থটো কৰি দিছোঁ। নেক্সট এতিয়া আপোনালোকে আপোনালোকৰ ফটোখন ইয়াতে চিলেক্ট কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে লেয়াৰ অপশ্যনত যাব। লেয়াৰ অপশ্যনত গৈ মিডিয়া অপশ্যনত যাব। মিডিয়া অপশ্যনৰ পৰা আপোনালোকে নিজৰ ফটোখন ইয়াতে চিলেক্ট কৰিব পাৰে। চ' মই ইয়াতে এখন ফটো চিলেক্ট কৰি আপোনালোকক দেখুৱাই দিছোঁ। মই এই ফটোখন চিলেক্ট কৰিছোঁ। তাৰপিছত এই ফটোখনৰ লেন্থটো বেকগ্ৰাউণ্ডটোৰ লেন্থটোৰ লগত আপোনালোকে মিলাই দিব। তাৰপিছত এই ছাইডত থকা এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰ ছাইডত যে এই অপশ্যনটো আপোনালোকে দেখিছে, এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত এই ফটোখনৰ ছাইজটো এই ৰেচিঅ'ৰ ছাইজৰ লগত মিলি যাব। তাৰপিছত ইয়াতে ৰাইটত ক্লিক কৰি দিব। তাৰপিছত এই ফটোখন চিলেক্ট কৰিব। কৰি ছাইডত এই তিনিটা ডট থকা চিম্বলটো দেখিছে, সেই চিম্বলটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে ডুপ্লিকেট বুলি এটা অপশ্যন আপোনালোকে দেখা পাইছে। এই ডুপ্লিকেট অপশ্যনত ক্লিক কৰি এই ফটোখনৰ এটা ডুপ্লিকেট ইমেজ বনাই ল'ব। এতিয়া এই ফটো দুখনৰ যিকোনো এখন আপোনালোকে চিলেক্ট কৰি ল'ব আৰু চিলেক্ট কৰি লোৱাৰ পিছত এই তিনিটা ডট থকা চিম্বলত আকৌ যাব। গৈ ইয়াতে ব্ৰিংটো ফ্ৰণ্ট কৰিব। তাৰপিছত এই ফটোখনত চিলেক্ট কৰি নেক্সট আপোনালোকে ইয়াতে কালাৰ ফিল্টাৰ অপশ্যনত যাব। কালাৰ ফিল্টাৰ অপশ্যন কৰি ইয়াতে বেছিকত যাব। গৈ ইয়াতে আপোনালোকে এই পিকচাৰখনৰ কালাৰটো চেঞ্জ কৰি দিব পাৰিব। চ' মই ইয়াতে এটা কালাৰ আপোনালোকক চেঞ্জ কৰি দেখুৱাই দিছোঁ। এই কালাৰটো মই চিলেক্ট কৰি লৈছোঁ। তাৰপিছত ৰাইট ইয়াতে ক্লিক কৰিব। তাৰপিছত আকৌ এই ফটোখন চিলেক্ট কৰিব। চিলেক্ট কৰি ইয়াতে এটা অপশ্যন আছে অভাৰঅল এনিমেশ্যন, তাতে গৈ ইয়াতে পাল্ছ বুলি এটা অপশ্যন পাব, ইয়াতে চিলেক্ট কৰিব। তাৰপিছত এইটো ৰাইট ক্লিক কৰি দিব। চ' এতিয়া আপোনালোকে দেখা পাইছে যে এই ফটোখনৰ কালাৰটো ব্লিংকিং হৈ আছে, লগতে কালাৰটো চেঞ্জ হৈ আছে। চ' এতিয়া এই ষ্টেটাছৰ লগত এই পাথৰি থকা ক্লিপটোৰ ইফেক্টটো দিবৰ কাৰণে আপোনালোকে এইটো এড কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে লেয়াৰত যাব। লেয়াৰত গৈ কিনে মিডিয়া অপশ্যনত ক্লিক কৰিব আৰু আপোনালোকে য'ত ছেভ কৰে তাৰ পৰা ইয়াতে এড কৰিব। আৰু এই ক্লিপ এটা ডাউনলোড লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ইয়াতে এড কৰিব পাৰিব। চ' মই এইটো চিলেক্ট কৰি এইটো এড কৰিছোঁ। তাৰপিছত এইটো এনেকৈ ফটোখনৰ ছাইজৰ লগত মিলাই ল'ব। তাৰপিছত ইয়াতে এটা অপশ্যন পাব ক্ৰম কি বুলি, এই ক্ৰম কি অপশ্যনটোত গৈ এইটো এনাবল কৰি দিব। চ' এতিয়া ইয়াতে পাথৰি থকা ইফেক্টটো আপোনালোকে দেখা পাইছে। তাৰপিছত এই ইফেক্টটোৰ ছাইজটো আপোনালোকে এই ষ্টেটাছ ছাইজৰ লগত মিলাই দিব। এইটো মিলি গ'ল। তাৰপিছত ইয়াতে আকৌ গছৰ এই ইফেক্টটো দিবৰ কাৰণে লেয়াৰত যাব। গৈ মিডিয়া অপশ্যনত যাব। গৈ য'ত আপোনালোকে ছেভ কৰে তাৰ পৰা ইয়াতে এড কৰিব। চ' মই এইটো চিলেক্ট কৰি দিছোঁ। তাৰ পৰা ইয়াতে এনেকৈ মিলাই ল'ব। প্ৰথমতে এইটো আপোনালোকে ৰোটেট কৰি ফটোখনৰ ছাইজৰ লগত মিলাই ল'ব। চ' ৰোটেট অপশ্যনত যাব। গৈ এইটো মিৰত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত এনেকুৱা আহিব। এইটো ৰাইট চিনত ক্লিক কৰি দিব। চ' এতিয়া
এইটো ফটোখনৰ সাইজৰ লগত এনেকৈ মিলাই ল'ব এতিয়া আকৌ আপোনালোকে হোম কি অপচনত যাব গৈ এইটো এনাবল কৰি দিব সো এনাবল কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে যে এই ইফেক্টটো আহি গৈছে ইয়াতে আৰু এই ইফেক্টৰ সাইজটো ষ্টেটাস সাইজৰ লগত আপোনালোকে মিলাই ল'ব তাৰ পিছত ইয়াতে গছৰ পাতৰ কালাৰটো চেঞ্জ কৰিবৰ কাৰণে আপোনালোকে কালাৰ ফিল্টাৰ অপচনত যাব গৈ কিনে ইয়াতে যিকোনো কালাৰ আপোনালোকে সিলেক্ট কৰিব পাৰে সো এটা ফটোখনৰ কালাৰ হিচাপত আপোনালোকে মিলাই দিব সো মই এটা এই কালাৰটো সিলেক্ট কৰিছো আৰু আপোনালোকে পাতৰ কালাৰটো সেই একে কালাৰে সিলেক্ট কৰিব সো মই ইয়াতে পাতৰ ক্লিপটো সিলেক্ট কৰি এটা কালাৰ ফিল্টাৰত গৈ ইয়াতে বেছিকত ক্লিক কৰিব কৰি সেই একে কালাৰটো ইয়াতে এড কৰিব সো এটা দেখা পাইছে পাতৰ কালাৰ আৰু গছৰ কালাৰ একে হৈ গৈছে সো এটা এইখিনি হৈ যোৱাৰ পিছত এই ষ্টেটাসটোত এটা আপোনালোকে ফ্ৰেম এড কৰিব পাৰে তাৰ কাৰণে আপোনালোকে লেয়াৰত যাব লেয়াৰত গৈ মিডিয়া অপচনত যাব মিডিয়া অপচনত গৈ আপোনালোকে এইটো সিলেক্ট কৰিব আৰু মই এই ফ্ৰেমটো ডাউনলোড লিংকটো মই ভিডিওৰ ডেসক্ৰিপচনত দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সো এইটো এড কৰি সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লৈ ইয়াৰ সাইজটো ইয়াতে মিলাই দিব সো এনেকৈ মিলি যাব তাৰ পিছত এই ফ্ৰেমটোৰ সাইজটো ইয়াতে মিলাই দিব সো এইটো মিলি গ'ল তাৰ পিছত এতিয়া আপোনালোকে ইয়াতে এটা ধুনীয়া সং বা মিউজিক ইয়াতে এড কৰিব পাৰে তাৰ কাৰণে অডিও অপচনত যাব অডিও অপচনত গৈ ইয়াতে সেভ ফাইলটো সিলেক্ট কৰিব সো মই এই অডিওটো ইয়াতে সিলেক্ট কৰি দিছো আৰু ইয়াৰ লেন্থটো ইয়াতে ষ্টেটাসৰ লেন্থৰ লগত আপোনালোকে মিলাই দিব সো এনেকৈ মিলাই দিব তাৰপিছত এইটো ৰেডি হৈ গ'ল তাৰপিছত মই আপোনালোক প্লে কৰি দেখুৱাই দিছো সো এইটো ৰেডি হৈ গ'ল আৰু এইটো আপোনালোকে এতিয়া এক্সপোৰ্ট কৰিব লাগিব সো এক্সপোৰ্ট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব এই সাইডত থকা শেয়াৰিং বাটনটোত আপোনালোকে ক্লিক কৰিব তো ইয়াতে সেভ কৰিবৰ কাৰণে আপোনালোকে বহুত কেইটা অপচন পাব QHD ফুল HD HD SD ইয়াৰে যিকোনো এটা সিলেক্ট কৰি আপোনালোকে সেভ কৰিব পাৰে সো মই এই HD 720p সেভ কৰিম তাৰ কাৰণে এইটো সিলেক্ট কৰি লৈ ইয়াতে এক্সপোৰ্ট বাটনত ক্লিক কৰি দিব আৰু এই ফাইলটো এক্সপোৰ্ট হোৱাৰ পিছত আপোনালোকে এইটো ফেসবুক হোৱাটছআপ টিকটক আদিত শ্বেয়াৰ কৰিব পাৰিব গতিকে বন্ধুসকল এইটোৱে আছিল কাইনমাষ্টাৰ এপটো ব্যৱহাৰ কৰি ফ্ৰী ফল ষ্টাইল ষ্টেটাস ভিডিঅ' কেনেকৈ বনাব পাৰি তাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো গতিকে বন্ধুসকল ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ এই ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোক পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈ ধন্যবাদ জয় অসম